Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো। মই প্ৰমোদ। আজি আমি এই ভিডিওটোত অসমীয়া মেজৰ এণ্ড মাইনৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস প্ৰথম পাঠটি কোৱেশ্চন এনসাৰ কৰিম। ষ্টুডেন্টস, ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো যিমান পাৰা তোমালোকৰ বন্ধু-বান্ধৱী সকলক ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা। ইউনিট 1 অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত ভাষিক আৰু সাহিত্যৰ পটভূমি সাহিত্য আৰু সাহিত্যৰ কৰ্ম মেজৰ এণ্ড মাইনৰ কোৱেশ্চন এনসাৰ কোৱেশ্চন নম্বৰ 1 অসমীয়া ভাষা নব্য ভাৰতীয় আৰ্য ভাষাৰ কোনটো শ্ৰেণীভাগৰ অন্তৰ্গত উত্তৰ পূৰ্বী শাখাৰ ভাষাসমূহৰ লগত অন্তৰ্গত নেক্সট কোৱেশ্চন নম্বৰ 2 নব্য ভাৰতীয় আৰ্য ভাষাসমূহ কি কি উত্তৰ নব্য ভাৰতীয় আৰ্য ভাষাসমূহ বুলিলে অসমীয়া বাংলা হিন্দী বড়ো ভোজপুৰী পাঞ্জাবী উৰ্দু গুজৰাটী মাৰাঠী আদি ভাষাৰ জনগোষ্ঠীসমূহকে বুজায় নেক্সট কোৱেশ্চন নম্বৰ 3 নব্য ভাৰতীয় আৰ্য ভাষাক প্ৰধানত কি শাখাত ভগাব পাৰি উত্তৰ নব্য ভাৰতীয় আৰ্য ভাষাক প্ৰধানত 6টা শাখাত ভগাব পাৰি সেই শাখা কেইটা হ'ল ক উত্তৰ পশ্চিম শাখা খ দক্ষিণ শাখা গ মধ্য শাখা ঘ মধ্য পূবী শাখা ঙ পূৰ্বী শাখা প্ৰথম ছ হিমালয়া শাখা নেক্সট কোৱেশ্চন নম্বৰ 4 দেয়াৰ লেংগুৱেজ ডিফাৰেণ্ট এ লিটিল ফ্ৰম ডেট অফ মাইণ্ড ইণ্ডিয়া উক্তিটো কাৰ উত্তৰ ইউবেন চাঙে তেওঁৰ ভ্ৰমণ গ্ৰন্থৰ কামৰূপৰ ভাষাৰ বিষয়ে এই মন্তব্য আগবঢ়াইছিল নেক্সট কোৱেশ্চন নম্বৰ 5 হিউবেন চাঙে তেওঁৰ ভ্ৰমণ গ্ৰন্থৰ প্ৰাচীন কামৰূপৰ কি বুলি উল্লেখ কৰিছিল উত্তৰ কামুলুপ নেক্সট 6 নম্বৰ কুৱেশ্চন অসমীয়া কামৰূপী প্ৰকৃতৰ পৰা উদ্ভৱ হৈছে মন্তব্যটো কাৰ উত্তৰ বেনী মাধৱ বৰুৱা আৰু ডিম্বেশ্বৰ নেওগ নেক্সট 7 নম্বৰ কুৱেশ্চন অসমীয়া ভাষাটো বিভিন্ন অনা আৰ্য ভাষাৰ সাগৰ মাজত এটা সৰু দ্বীপ নিচিনা মন্তব্য কাৰ উত্তৰ ডক্টৰ বাণীকান্ত কাকতিৰ নেক্সট কুৱেশ্চন নম্বৰ 8 অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে প্ৰথম কোনে আলোচনা আগবঢ়াইছিল উত্তৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী নেক্সট 9 নম্বৰ কুৱেশ্চন হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ দুটা ভাগত নেক্সট 10 নম্বৰ কুৱেশ্চন দেৱেন্দ্ৰনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ যুগ বিভাগ মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ তিনিটা ভাগত নেক্সট কুৱেশ্চন নম্বৰ 11 ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যৰ যুগ বিভাজন মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ তিনিটা ভাগত ভাগ কৰিছে নেক্সট 12 নম্বৰ কুৱেশ্চন ডক্টৰ মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ যুগ বিভাগ কেইটা ভাগত ভাগ কৰিছে উত্তৰ 5টা ভাগত ভাগ কৰিছে নেক্সট 13 নম্বৰ কুৱেশ্চন দেৱনাগ ভৰালীয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগ মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ তিনিটা ভাগত ভাগ কৰিছে নেক্সট কুৱেশ্চন নম্বৰ 14 বৌদ্ধ যুদ্ধৰ সাহিত্যিক নিদৰ্শনসমূহ কি কি উত্তৰ চৰ্যাপদ মন্তব্য সাহিত্য আৰু ডাগৰ বচন আদি নেক্সট 15 নম্বৰ কুৱেশ্চন শংকৰদেৱৰ যুগটো কোনে উন্নতিৰ যুগ বুলি আখ্যা দিছে উত্তৰ শংকৰদেৱৰ যুগটো দেৱানন্দ বৰুৱাই উন্নতিৰ যুগ আখ্যা দি অসমীয়া ভাষাৰ সমৃদ্ধিক আভাস প্ৰদান কৰিছে নেক্সট 16 নম্বৰ কুৱেশ্চন অসমীয়া সাহিত্যৰ বিস্তাৰ আৰু অৱসাদৰ কাল বুলিলে কোনখিনি সময়ক বুজা যায় উত্তৰ শংকৰ গুৰুৰ যুগৰ পিছৰ সময়ছোৱাক বিস্তাৰ আৰু আকছাত কাল বুলি অভিহিত কৰিছে নেক্সট 17 নম্বৰ কুৱেশ্চন বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ মধ্য স্তৰটো কি যুগ বুলি আখ্যা দিছে উত্তৰ গদ্য যুগ বুলি আখ্যা দিছে